নমস্কাৰ বন্ধুসকল, কেনে আছে? ভালে আছে নিশ্চয়। আজি আপোনালোকক এটা আপুৰুগীয়া বস্তু দেখাব বিচাৰিছোঁ, যিটো প্ৰায় কম মানুহে বস্তুটো দেখি পাইছে আৰু বহুতে হয়তো দেখা নাই। আৰু যদি যিসকলে দেখি পাইছে, আপোনালোকৰ ফালে কি নামেৰে ইয়াক আপোনালোকে জানে এবাৰ জনাবচোন ভিডিঅ'টো কমেণ্ট কৰি। আহক বস্তুটো এবাৰ আমি কি হয় চাই লওঁ। আজি হঠাৎ সন্ধিয়া টাইমত এটা বস্তু দেখা পালোঁ। যিহেতু বৰষুণৰ বতৰত ওলায় এই বস্তুটো, আৰু যিহেতু খুব কমহে এই বস্তুটো দেখিবলৈ পোৱা যায়। কোনে কোনে এই বস্তুটো দেখিছে বা চিনি পায় কমেণ্ট কৰি জনাবচোন। এইটো আমাৰ ফালে ৰাম বাটলি গুটি বুলি কোৱা হয়। যিহেতু বৰষুণৰ বতৰত ই ওলায় আৰু যিহেতু মানুহে চুই দিলে ই গোটা বান্ধি যায়, এটা বল নিচিনা এটা গোটা বান্ধি দিয়ে নিজকে বচাবৰ কাৰণে। আৰু বহুতেই মূৰত যেতিয়া ই গম পায় যে ওচৰত কোনো নাই, তেতিয়া সি আকৌ গোটাটো মেল খাই পেলাই ই আকৌ যাবলৈ আৰম্ভ কৰে। যিহেতু বস্তুটো আজিকালি দেখিবলৈ পোৱা নাযায়, বহুতে হয়তো দেখা নাই, বহুতে দেখিছে, সেইবাবে এই ভিডিঅ'টো বনালোঁ। কোনে কোনে চিনি পায় বা দেখিছে এবাৰ কমেণ্ট কৰি জনাব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।